বন্ধুসকল, আজি মই বিশেষ কথা কেইটামান ক'বলৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু আপোনালোকে জানে যে আজি 20 তাৰিখে মোক নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে 41A নটিছ যোগে। তো অলপ পিছতে মই তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হ'ম। কিন্তু তাৰ আগতে মই আপোনালোকক আৰু কা বিৰোধী আন্দোলনটোৰ সম্পৰ্কত 2-3টামান কথা কৈ যোৱাটো উচিত বুলি ভাবিছোঁ। কাৰণ হয়তো মই জেলতো থাকিব পাৰোঁ আৰু এইখিনি কথা কোৱাৰ সুযোগ নহ'বও পাৰে। প্ৰথম কথা হ'ল যে কা বিৰোধী আন্দোলনটোৰ আটাইতকৈ ডাঙৰ চৰিত্ৰটো আছিল যে এইটো স্পণ্টেনিয়াছ আছিল, স্বাভাৱিক আছিল। কোনো দল সংগঠনৰ বেনাৰত নহয়, কোনো দল সংগঠনৰ দলীয় সংকীৰ্ণতাৰ বেনাৰত নহয়, ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে। 9, 10, 11 আৰু 12 তাৰিখে অসমীয়া জাতিয়ে যি বীৰত্ব দেখুৱাইছে সেয়া ইতিহাসত থাকি যাব আৰু ইয়াত যথেষ্ট বীৰত্বপূৰ্ণ সংগ্ৰাম আছে। কিন্তু আপোনালোকে দেখিলে যে অসমীয়া জাতিৰ এই বীৰত্বপূৰ্ণ সংগ্ৰামখনক কেনেকৈ বিপথে পৰিচালিত কৰা হ'ল, কেনেকৈ সংগ্ৰামখনক ৰাজপথৰ পৰা খেলপথাৰৰ মাজত সোমোৱাই দিয়া হ'ল, কেনেকৈ এই সংগ্ৰামখনক আপোনাৰ গণ আন্দোলনটো গণবিদ্ৰোহলৈ লৈ যোৱাৰ পৰিৱৰ্তে এই আন্দোলনটোক গণ অন্বেষণ অথবা এই ধৰণৰ প্ৰতীকী আন্দোলনলৈ পৰিণত কৰা হ'ল। কেৱল কা বিৰোধী আন্দোলনটোৰ সম্ভাৱনা যথেষ্ট আছে। আৰু ডাঙৰ পলিটিকেল কুৱেশ্যনবিলাকলৈ আমি যাব পাৰিলোঁ হয়, আমাৰ ফেডাৰেলিজিমৰ প্ৰশ্নবিলাক উঠাব পাৰিলোঁ হয়, আমাৰ গোটেই আত্মনিয়ন্ত্ৰণৰ যিমানবিলাক প্ৰশ্ন আছিল এই প্ৰশ্নবিলাক আমি উঠোৱাৰ উপযুক্ত সময় আছে। কিন্তু তাৰ পৰিৱৰ্তে এতিয়া আমি দেখা পাইছোঁ যে সৰ্বস্তৰত বা যিসকলে আন্দোলনকাৰী আছে তেওঁলোকৰ মাজত এটা কথাই চৰ্চা হৈ আছে যে এটা বিকল্প লাগে, এটা ৰাজনৈতিক বিকল্প লাগে আৰু এই ৰাজনৈতিক বিকল্পটোৰ কাৰণে সকলোৱে আগবাঢ়িব লাগে। কিন্তু প্ৰথম কথা হৈ গ'ল যে কা বিৰোধী আন্দোলনটোৰ দ্বাৰা কেৱল এটা বিকল্প ৰাজনৈতিক দল সৃষ্টি হ'ব, সেইটোৱে হ'ব অসমীয়া জাতিৰ আটাইতকৈ দুৰ্ভাগ্যজনক কথা। এইটো কোনো পধ্যেই হ'ব নোৱাৰে। কা বিৰোধী আন্দোলনটোৰ যোগেদি আৰু ডাঙৰ আমাৰ যিবিলাক আত্মনিয়ন্ত্ৰণৰ প্ৰশ্ন আছিল এই প্ৰশ্নবিলাক আচলতে আমি উত্থাপন কৰিব পাৰিব লাগিছিল। কিন্তু আশ্চৰ্যজনকভাৱে বা আপোনালোকে জানেই আৰু সকলোৱে এতিয়া বুজি পাইছে যে আন্দোলনটো কেনেকৈ ৰাজপথৰ পৰা ফিল্ডলৈ সোমাই দিয়া হ'ল, আন্দোলনটো কেনেকৈ এক গণবিদ্ৰোহৰ পৰা আঁতৰাই আনি প্ৰতীকী আন্দোলনত পৰিণত কৰা হৈ গ'ল আৰু কেনেকৈ বিজেপিক শান্তি সমৰ্থন কৰিবলৈ উলিয়াই দিয়া হ'ল। তো গতিকে এই মুহূৰ্তত আমাৰ সন্মুখত বেলেগ ৰাস্তা একো নাই। ৰাইজে সিদ্ধান্ত লওক, ৰাইজে সিদ্ধান্ত লৈ কাম কৰক। কোনোবা দল, কোনোবা সংগঠন, কাৰোবাৰ দলীয় সংকীৰ্ণতাত যাতে আমাৰ কোনেও নাথাকে, এখন সকলোকে লৈ এটা গণসংগ্ৰাম, এটা গণবিদ্ৰোহৰ পাতনি মেলক। এই মোৰ উপযুক্ত দাবী। আৰু যিসকলে কৈ আছে যে ৰাজনৈতিক বিকল্প লাগে সেইসকলে কেৱল নিজৰ ন্যস্ত স্বাৰ্থৰ কাৰণে, কেৱল নিজৰ পলিটিকেল ভৱিষ্যতটো, ৰাজনৈতিক ভৱিষ্যতটো সুৰক্ষিত কৰাৰ কাৰণেহে কাম কৰি আছে। এই আন্দোলনটো বিপথে পৰিচালিত কৰি আছে আৰু এই আন্দোলনটো এটা চৰকাৰী আন্দোলনলৈ পৰিণত কৰিছে। গতিকে বন্ধুসকল, মই আপোনালোকে জানে যে মই 12 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰত আছিলোঁ। আৰু সেই কেন্দ্ৰীয় কাৰাগাৰত থাকোঁতে বিভিন্ন মানুহ মই লগ পাইছিলোঁ। কা বিৰোধী আন্দোলনখনত জড়িত হৈ যোৱা এজন সাধাৰণ মানুহ জয়ন্ত দত্ত মেধি বুলি, সেই মানুহজন জেলত আছিল। আৰু সেই মানুহজনে যিটো বৰ্ণনা আমাক দাঙি ধৰিছিল সেইটো আচলতে আশ্চৰ্যজনক আছিল। আপোনালোকে জানে যে প্ৰতিখন জিলাতে
প্ৰতিটো ঠাইতে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আন্দোলন গঢ়ি তুলিছিল, নিৰবিচ্ছিন্ন আন্দোলন গঢ়ি তুলিছিল। আৰু সেই যে ৰাইজে গঢ়ি তোলা আন্দোলনটো, সেই আন্দোলনৰ ঠাইত আমি দেখা পালোঁ যে এটা নিৰ্দিষ্ট সংগঠনৰ বেনাৰ লাগিবলৈ আৰম্ভ কৰিলে। যেতিয়া এটা নিৰ্দিষ্ট সংগঠনৰ বেনাৰ লাগিবলৈ আৰম্ভ কৰিলে, তেতিয়াই আন্দোলনটো কিন্তু বিপথে পৰিচালিত হৈছে। আপোনালোকে এই কথাটো চাগে লক্ষ্য কৰিছে। আৰু জয়ন্ত দত্তদেৱী জেলত যোৱা বা তেওঁ কাৰাগাৰত যোৱাৰ মূল কথাটো আছিল যে তেওঁ এই কথাটোত প্ৰটেষ্ট কৰিছিল যে কোনো পধ্যে এটা নিৰ্দিষ্ট সংগঠনৰ বেনাৰত আন্দোলন নহ'ব, এই কথাটোত তেওঁ প্ৰতিবাদ কৰিছিল। আৰু প্ৰতিবাদ কৰাৰ কাৰণেই যোৰহাট পুলিচে ৰাতিলৈ তেওঁক গ্ৰেপ্তাৰ কৰি পিছদিনা তেওঁক জেললৈ নিক্ষেপ কৰিলে। কেৱল এই ঘটনাই নহয়, দুলীয়াজানত কোনোটো ঘটনা এটা সৃষ্টি হৈছে। আমাৰ আটাচুৰ এজন সদস্যক CIDৰ পৰা চামন দিয়া হৈছে। এইকাৰণে চামন দিয়া হৈছে যে তেওঁ কৃষক মুক্তিৰ লগত আন্দোলন কৰিছিলে, তেওঁ সেই নিৰ্দিষ্ট সংগঠনটোৰ লগত আন্দোলন কৰা নাই। ইভেন আমাৰ গোটেই আঞ্চলিক পৰ্যায়ৰ, আমাৰ জিলা পৰ্যায়ৰ বহু কৰ্মীৰ ওপৰত ভুৱা গোচৰ ৰুজু কৰা হৈছে, ভয় ভাবুকি দেখুওৱা হৈছে। তো গোটেই কাৰবাৰটো হৈছে যে এই গোটেই যিটো কা বিৰোধী আন্দোলন, সেই আন্দোলনটো এটা নিৰ্দিষ্ট দল বা এটা নিৰ্দিষ্ট সংগঠনৰ পকেটত সোমোৱাই গোটেই আন্দোলনটোকে ধ্বংস কৰি দিয়া এটা কাৰবাৰ। গতিকে বন্ধুসকল, এই কথাবিলাক আচলতে আমি এই মুহূৰ্তত বুজি পোৱাটো উচিত। যিসকলে আন্দোলনটো ৰাজপথৰ পৰা খেলপথাৰলৈ সোমোৱাই লৈ গ'ল, যিসকলে আন্দোলনটো আৰু ডাঙৰ যিবিলাক ৰাজনৈতিক প্ৰশ্ন আছিলে, আমাৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সম্পৰ্কীয় আমাৰ যিবিলাক প্ৰশ্ন আছিলে, যিবিলাক প্ৰশ্ন 80-90 দশকৰ পৰা অসমীয়া জাতিয়ে তুলি আহিছিলে, সেই প্ৰশ্নবিলাকলৈ লৈ যোৱাৰ সলনি ইয়াক এটা বিকল্প ৰাজনৈতিক দল গঠনৰ কুচকাৱাজলৈ পৰিণত কৰিলে। আৰু এই যে কৰিছে তাৰ মানে এইটো সত্য আৰু একদম ধ্ৰুৱ যে এতিয়া যিটো আন্দোলন চলি আছে, এইটো চৰকাৰৰ দ্বাৰা পৰিচালিত, চৰকাৰক বচাবলৈ কৰা এটা আন্দোলন। এই আন্দোলনৰ দ্বাৰা অসমীয়া জাতিয়ে একো নাপায়। ৰাইজে সিদ্ধান্ত লওক আৰু ৰাইজে সিদ্ধান্ত লৈ নিজৰ বাট প্ৰশস্ত কৰক। আৰু এটা মই ইনফৰ্মেশ্যন দি থৈ যাওঁ আপোনালোকক। যেতিয়া মই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত আছিলোঁ, সেই থকাৰ সময়ত 10জন DFM ডিক্লেয়াৰ্ড ফৰেইন নেশ্যনেল, তেওঁলোক হিন্দু আছিল, বাংলাদেশৰ পৰা অহা তেওঁলোক হিন্দু আছিল। তেওঁলোকে অলৰেডি ডিক্লেয়াৰ, তেওঁলোক ফৰেইনাৰ বুলি অলৰেডি ডিক্লেয়াৰ, তেওঁলোকক এৰি দিয়া হৈছিল। আৰু খবৰলৈ গম পাইছোঁ যে আজিলৈকে তেওঁলোকক পুনৰ উভতাই অনা নাই। চাগে 2015 চনৰ নটিফিকেশ্যনখনৰ মতে তেওঁলোকক আচলতে এৰি দিয়া হৈছিল। আৰু অলৰেডি বিজেপি চৰকাৰে কুচকাৱাজবিলাক আৰম্ভ কৰি দিছে। গতিকে এইখিনি সময়ত ৰাইজ বহি নাথাকিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এইটোৱেই যে আমি গণতান্ত্ৰিক শৃংখলাবদ্ধ আন্দোলন গঢ়ি তোলাটো এই মুহূৰ্তত গুৰুত্বপূৰ্ণ। সেই আন্দোলনক আপোনালোকে গণবিদ্ৰোহলৈ ৰূপান্তৰ কৰক। সেই আন্দোলনৰ যোগেদি আপোনালোকে আৰু আমাৰ যিবিলাক ডাঙৰ ৰাজনৈতিক প্ৰশ্ন আছে সেইবিলাকলৈ লৈ যাওক। আৰু যিসকলে বিকল্প ৰাজনীতিৰ কথা কৈছে তেওঁলোকক ইতিহাসৰ ডাষ্টবিনলৈ দলিয়াই পেলাওক। ধন্যবাদ। ইনকলাব জিন্দাবাদ। জয় আই অসম।